মিলিজুলি আছামিজ ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 10টালৈ 10 মিনিট আছে। আমি আহিছোঁ মৰিয়নি মাহী ঘৰলৈ। তেনে ব'লক আমি এতিয়া কি কৰোঁ, কেনেকৈ গৈ থাকোঁ দেখাই। গাড়ী নেদেখিবা আকৌ মোৰ ওচৰত নবহিলে গাড়ী নেদেখিবা আহিছে নাই ডাঙৰ ডাঙৰ গৰু দেখিম ছাগলী দেখিম চব দেখিম এনে ভৰিছে মেলি লৈছোঁ যদি ওলালে ওলাইও তো এই গাড়ী ক'ত যোৱা গাড়ী এইখন গাড়ী প্লেন চোৱা প্লেন চোৱা এইখন প্লেন দিছা নাই প্লেন চোৱা এৰোপ্লেন গাড়ী আকৌ মেচিন ইঞ্জিনটো ট্ৰেইন ৰেল আকৌ ৰেল আহি মৰিয়নি ষ্টেচন পাইছোহি। ৰেল গাড়ী যায় ড্ৰাইভাৰ সেইখন গ'লগৈ আকৌ আহিব মৰিয়নি টাউন পাইছোহি এতিয়া দিনো সেইটো কেনেকুৱা গাড়ী দেখিছা এইখনতো বহুত বস্তু নিব পাৰি দেই দোকানত চিপছ দেখোন ইমান চিপছ ওলমাই থৈছে দুনো চিপছ খাবা নি তুনমুনো চিপছ খাবা নি আৰু খাবা দোকানত ৰখি পিনি আনিম দেই গৈ আছে চোৱা দেখিছা विनम्रतापूर्वक प्रार्थना करता हूँ कि आप हमको अपना आशीर्वाद दें माननीय प्रधानमंत्री जी। मंत्रिमंडल के मेरे सहयोगी देश के शिक्षा मंत्री श्री रमेश पोखरियाल निशंक जी श्रीमान संजय और इसलिए ही हम सब यहाँ इस कार्यक्रम में इकट्ठा हुए हैं ताकि चर्चा कर सके आगे का रास्ता बना सके मुझे बताया गया है कि कल भी दिन भर आप सभी ने इन्हीं बातों पर टीचर्स खुद अपने हिसाब से लर्निंग मटेरियल तैयार करें बच्चे अपना केवल म्यूजियम बनाएं पेरेंट्स को जोड़ने के लिए स्कूल में आसानी से समझ सकेंगे जब पढ़ाई किताबों আমাৰ মেনু বহিবলৈ জেগাই নাই তই এইফালে বেছিকৈ আহি নাথাকিবি দেই মৰ্জি হ'লে নহ'ব না
সৰুখন যে লৈ আছে সেইখন ভাল হ'ব এতিয়া ঘৰৰ চাউল এই মই হয় ঘাপটো নকৰো হ'ল চাউল বাচি থকা উলিয়াই নিলে পাতিছে কি হ'ল আমাৰ মাহীহঁতৰ ঘৰত আকৌ কিনা চাউলটো নাখায় ঘৰৰ চাউল যে এয়া মাহীয়ে ধান বাচিয়ে আছে নহয় চাউল যায়ি আনিছোঁ জাৰি আনিছে মানে এইটো ডাঙৰ মিলত কুটালে ধানবোৰ ইমান নাহে যে চালনীয়ে চালিবলগীয়া নহয় কোমোৰা কাটোতে মাটি খান খাইছে দেই মচি পেলাবি পিছত মাটি ঘৰ কৰে সেইকাৰণে কৈছোঁ মাটি খান খাই গাঁৱৰ ঘৰ তেনেকুৱাই মাটিতে সেইফালে সেউজীয়া হেৰিবোৰ দেখুৱাই দিবি আকৌ এয়া মাহীয়ে গেছত ভাত আৰু দাইল এয়া পাতি দিছে আৰু এইফালেদি বায়ে হাঁহৰ মাংস বনোৱাত লাগি গৈছে জুইত কাৰণ জুইৰ সোৱাদটোৱে বেলেগ মাংসৰ বা য'তে যায় ত'তে আৰু বনোৱাতে লাগে আৰু মই বনাই ভাল পাওঁ যে এয়া কোমোৰা আৰু আলু এয়া কাটি থৈছে আচলতে মাহীহঁতৰ ঘৰটো সম্পূৰ্ণকৈ হৈ উঠা নাই আচলতে মাহীহঁতৰ ঘৰটো কমপ্লিট হোৱাগৈ নাই পাকঘৰটো বনাই আছে হোৱাগৈ নাই মানে এইটো হৈছে মাহীহঁতৰ পাকঘৰ সম্পূৰ্ণকৈ হোৱাগৈ নাই এতিয়া বনাই আছে আচলতে আপুনি চেয়া দিয়া ভাত বনাম বুলি ভাবিছিলে হাঁহে চেয়া দিয়া ভাতে কিমান ধুনীয়া লাগিলে তাত মাহী ঘৰৰ হাঁহ ঘৰৰ কোমোৰা এইখিনি দেখিছে মাহীহঁতৰ বাৰীতে লাগি আছিলে কোমোৰা তাৰপিছতে কিন্তু কোমোৰাই বাৰু মাংস চবেই খায়েই থাকোঁ হ'লেও কিন্তু হাঁহৰ লগত আপুনি অমিতা দি খাবচোন আৰু ধুনীয়া লাগে মাহীহঁতৰ অমিতা নাই নহ'লে অমিতাই দি বনালোঁ হয় আজি হাঁহৰ তেল দেখিছে ধান খোৱা হাঁহ যে আগতে মাহীহঁতৰ ঘৰতে খেতি আছে গুটি ধান আৰু কোনে পায় আৰু ন আপোনালোকক মই হাঁহো দেখাম ৰ'ব মাহীহঁতৰ হাঁহ কিন্তু বহুত আছে আমি বাৰু সদায় কিনি খাই থকাহে হাঁহটো আমি নাপাওঁৱেই ঘৰত ধুনু মই তোমাক খুৱাই দিম ৰেডি হৈ গ'ল আৰু মেনু খাবলৈ কেনেকুৱা আছে মজা আকাশ ভাল হৈছেনে বাৰু ৰঙা হৈছে কাৰণে মজা অঁ ৰঙা হৈছে কাৰণে মজা ধুনু মই আহি আছোঁ ৰ'বা তুনমুনু খাইছানে তুনমুনু এয়া মাহীহঁতৰ হাঁহ আমি যেতিয়া হাঁহ খাইছিলোঁ এয়া ঘৰৰে হাঁহ কৈছিলোঁৱে নহয় আপোনালোকক আৰু কেইটামান আছে পথাৰত চৰি আছে পেলাই নিদিবা তাৰমানে নেপেলাবা গাড়ী এয়া তুলসী গছ কৰোণাৰ সময়ত তুলসীটো বহুত প্ৰয়োজনীয় বস্তু
এয়া মাহীহঁতৰ হাঁহ কুকুৰাৰ পৰা ধৰিলে মাহীহঁতৰ সকলোখিনি আছে যিহেতুকে গাঁৱৰ এৰিয়া। আৰু এয়া মাহীহঁতৰ পথাৰ। এয়া মাহীহঁতৰ পথাৰলৈ গৈ আছোঁ। যিহেতুকে দেখি আচলতে ভাল লাগে ন পথাৰৰ। যিহেতুকে আমি পথাৰ ইমান দেখি নোপোৱা নহয়েই, এনেকৈ মাহীহঁতৰ ঘৰলৈ আহিলে পাওঁ আৰু মামাহঁতৰ ঘৰত গ'লে পথাৰ পাওঁ। আৰু এনেকুৱা এটা পৰিৱেশ আছিলে বহুত শান্তিৰ পৰিৱেশ। এয়া চাওক, মই কৈছিলোঁ ন মাহীহঁতৰ আৰু হাঁহ আছে, এয়া পুখুৰীত চৰি আছে। ভয়ো লাগে নহয় দুপৰীয়াৰ সময়। ইমান ধুনীয়া লাগিছে চাওকচোন, চাৰিওফালে সেউজীয়া। এই গোটেইবোৰ মাহীহঁতৰে আচলতে খেতি হয়। সেউজীয়া দেখিও ভাল লাগিছে ন। এইটো সেউজীয়া পৰিৱেশ প্ৰায় দেখিবলৈ পোৱা নাযায় ন। চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। এয়া কাতি মাহ সোমাব হৈছে নহয়, আহিনৰ মাহ চলিলে। পকিবই ধান, এয়া হৈছে আৰু। এয়া মাহীহঁতৰ হাঁহ। আজি ঘৰৰে হাঁহ আছিলে নহয়। গোটেইও মাহীহঁতৰে নিব। এয়া গোটেই মাহীহঁতৰ হাঁহেই। এয়া আপোনালোকে যিমান দূৰলৈকে দেখিছে সেউজীয়া, এয়া আমাৰ মাহীহঁতৰে খেতি। ধুনু ক'ত গৈছা? সি পিছলৈ চাই গৈছে, সেইকাৰণে পৰিছে। কেনেকৈ যাম? এনেকৈ যাব। ধুনু পাৰিছেনে খোজকাঢ়িব? এইফালে চাই দিয়া। পাৰিছোঁ গৈ দিয়া। আজি ধুনু আৰু নিয়ৰে বৰ ফূৰ্তি পাইছে, যিহেতুকে সিহঁতি পথাৰ ভালদৰে দেখি পোৱাই নাই। এয়াই প্ৰথম দেখিছে বুলি ক'লেও ভুল নহ'ব চাগে। আইতাকৰ হাতত ধৰি ধৰি। আহি যোৱা মানুহজন আছে দাদাই বুলি কওঁ, 50 টকা দি দিওঁ, তেওঁ দি দিয়েহি আনি। 1 কেজিত 100মান লয়নি জানো তই? পাতল নাই, বহুত উঠে। এয়া মাহীহঁতৰ পুখুৰীত মাছ জীয়াই থৈছে। মাছটো অলপ অলপ ধৰিব পাৰি, ইমান ভালকৈ নাই, যিহেতুকে ৰ'দৰ জিলিকনি পৰি আছে যে। লাহিলে ভাল লাগে নাই? ৰাতিপুৱা ভাল লাগে বেছি। ৰাতিপুৱা ৰ'দৰ পোহৰ দিলে গোটেই মাছখিনি একদম বগাই যোৱা নহয়। কৰিবা ইমান ওচৰলৈ ওপৰলৈ উঠি নাহে দেই, তুমি একদম ধৰিব পৰাকৈ পানীত দেখা নাইতো মাছ সৰু ল'ৰাই নোযোৱাকৈ এতিয়া ইয়াত থাকিলে এইটো এনেকৈ থ'ব। ক'নো সেইকেইজনী আকৌ সেই গল্ডেন কাপ হালধীয়া কালাৰকেইজনী যে সেইকেইজনী তাৰপৰা কুঁহি পোৱালি নে কি নে, সিহঁতি আকৌ হেৰি বোলে হেৰি চাওঁ বুলি কেতিয়াবা অকস্মাতে ওলায়। বেছিকেইজনী নাই নহয়, 50জনী 52জনীমান। খালৰ পৰা অনা নাই নেকি? খালৰ পৰা এইখিনি আনিছিলোঁ, সেইখিনিত কি ওলালে ওলালে আৰু সিঁচিলেহে গম পাম। কেলৈ যোৱা? সেই দুজনী টুপুককৈ আহি পিনে খালে গ'ল, দেখিলি? গৈছোঁ। উঠিবলৈ উঠ আকৌ। যাওঁ মাহী। যাব আকৌ। আপুনি এনেকৈ যাওক। বকলে দিয়ক। বাই বাই দে।
আমি মাহীহঁতৰ ঘৰৰ পৰা এয়া আহি আছোঁ। আহোঁতে আমাৰ আন্ধাৰেই হ'লগৈ। হৈছে 6:25 আৰু আমি আহি পাইছোঁ মাহীহঁতৰ ঘৰৰ পৰা এইমাত্ৰ। আৰু ভিডিঅ'টো তেন্তে ইমানতে আজি সমাপ্ত কৰিছোঁ। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। যদি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে বাই।